গুড মৰ্নিং ফ্ৰেণ্ডছ স্পেচিয়েল আছামক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে ফেব্ৰুৱাৰীৰ 2 তাৰিখ শনিবাৰ, গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। চ' প্ৰথমতে আছে মেঘ ৰাশিৰ ক্ষেত্ৰত হৈছে মনত উৎসাহ পাব, যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায়, বন্ধু বান্ধৱৰ পৰা কোনো সূত্ৰৰ সম্ভেদ পাব পাৰে, দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব। দাম্পত্যত শুভ ৰং বগা আৰু শুভ সংখ্যা হৈছে 6। তাৰপিছত হৈছে বৃষ ৰাশি। বিষয়ৰ ক্ষেত্ৰত আছে মনটো গধুৰ লাগিব, চৰকাৰী কৰ্মচাৰীসকলৰ দুই এটা কষ্টদায়ক কাৰণ হ'ব পাৰে। খৰচ পাতিকে ধৰি ঘৰুৱাটো নিজে সক্ৰিয় ভূমিকা লোৱাটো দৰকাৰ হ'ব। শুভ সংখ্যা 2 আৰু শুভ ৰং হৈছে ৰঙা। তাৰপিছত আছে মিথুনৰ ক্ষেত্ৰত আছে পূৰ্বৰ দিনৰ তুলনাত আজি উন্নত, ঘৰুৱাটো বিশেষ বেয়া নহ'ব, নিজ কৰ্মচিন্তাৰে উন্নতি বা যোগাযোগত উৎসাহ পাব। দূৰ যাত্ৰাটো সুফল দেখিব, দাম্পত্যত উদ্বেগ কিছু থাকিব। শুভ ৰং নীলা আৰু শুভ সংখ্যা হৈছে 3। কৰ্কটৰ ক্ষেত্ৰত আছে শাৰীৰিক দিশত নজৰ দিব লাগিব, দুই এটা সমস্যাৰ মাজত পৰিব পাৰে, বন্ধু বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ'ব। আৰ্থিকত মধ্যম, দাম্পত্যত মজলীয়া, শুভ ৰং বগা আৰু শুভ সংখ্যা হৈছে 5। তাৰপিছত আছে সিংহৰ ক্ষেত্ৰত আছে কৰ্মস্থানত উদাসীন, জিৰণিৰ সুযোগ পালে আজি লোৱা দৰকাৰ, বাকী পৰিৱেশ প্ৰায় অনুকূল, দাম্পত্যটো বেয়া নাযাব, সন্তানৰ চিন্তা, নিজৰ ভৱিষ্যতক লৈ সাময়িক উৎকণ্ঠা, শাৰীৰিক মধ্যম, শুভ ৰং বগা ৰঙা আৰু শুভ সংখ্যা হৈছে 9। তাৰপিছত আছে কন্যাৰ ক্ষেত্ৰত হৈছে আজিৰ দিনটোত ঘৰুৱা কথাত ভালেই থাকিব, ব্যস্ততাৰ মূল্য কিছু পৰিমাণে লাভ কৰিব, গুৰুত্বপূৰ্ণ কামত এলাহ নকৰাই ভাল, বিদ্যাত মজলীয়া ফল, খৰচ বৃদ্ধি, শুভ ৰং নীলা আৰু শুভ সংখ্যা হৈছে 2। তাৰপিছত আছে তুলাৰ ক্ষেত্ৰত হৈছে কামত উৎসাহ পাব, ঘৰুৱা দিশতো সহানুভূতি থাকিব, কিন্তু দাম্পত্যত কিছু সমস্যা থাকিলে দুশ্চিন্তা নাই, নিজে সক্ৰিয় ভূমিকা লৈ অসম্পূৰ্ণ বিষয়ত অগ্ৰগতি ল'ব। শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 5। তাৰপিছত আছে বৃশ্চিকৰ ক্ষেত্ৰত হৈছে অলপ সতৰ্ক হৈ চলক, নতুন কাম কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব, বন্ধু বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব, শৰীৰত দুৰ্বলতা থাকিব, বিদ্যাত মধ্যম, দাম্পত্যত বিশেষ জটিলতা নাই, শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 7। তাৰপিছত আছে ধনুৰ ক্ষেত্ৰত আছে আজি কিছু ফৰকাল, বিদ্যাৰ্থীৰ বাবেও বেয়া নহ'ব, মুঠতে আজি পৰিৱেশ অনুকূলেই দেখা যায়, তথাপি আপোন কোনো লোকৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ'লেও ক্ষতিকাৰক নহ'ব। প্ৰেমত শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 4। তাৰপিছত আছে মকৰৰ ক্ষেত্ৰত হৈছে কিছু পৰিমাণে মনটো ফৰকাল থাকিব, কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা হ'ব, কিন্তু ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তৰ উদ্বিগ্নতাৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক। শুভ ৰং হৈছে ক'লা আৰু শুভ সংখ্যা হৈছে 7। তাৰপিছত আছে কুম্ভৰ ক্ষেত্ৰত আছে সাৱধানেৰে কামত আগুৱাওক, শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, অনাৱশ্যক উৎকণ্ঠাৰ কাৰক, দাম্পত্যত নিজৰ আৱেগ অনুভূতি ৰক্ষা কৰি নুতুলিব, সন্তানৰ ভালেই, পঢ়া শুনাৰ দৃঢ়তা দৰকাৰ হ'ব। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 5। মীনৰ ক্ষেত্ৰতে সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব, পৰিৱৰ্তনীয় মনোভাৱেৰে ভ্ৰমণত উদ্যোগী হ'ব পাৰে, ব্যৱসায় বাণিজ্যত মজলীয়া ফল, পঢ়া শুনাত বেয়া নহ'ব, প্ৰেম প্ৰীতিত ভালেই দেখা যায়। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 3। চ' বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিলে। চ' প্ৰথমবাৰৰ বাবে যদি চেনেলটোলৈ আহিছে, শেষত আকৌ অনুৰোধ জনাইছোঁ যে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পিছৰ দিনাৰ ৰাশিফলটো পাবৰ বাবে, বা নতুন এনে বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকিম মই এই চেনেলটোত। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ দিনটোৰ লগত মিলিল নে নাই প্লিজ কমেণ্ট কৰি জনাব। ধন্যবাদ।